বাৰিষালৈ প্ৰস্তুত কৰা শাক পাচলিৰ ভেটিটো দেখুৱাওঁ। কবি, বিলাহী, লাই, পালেং আদি কৰা যিকেইটা আহল বহল প্লাষ্টিকৰ চিট আছিল, সেই চিটকেইটাৰ মাটিখিনি এইবাৰ কিন্তু মই 2খন আহল বহল চিটৰ মাটিবোৰ এখনলৈ আনি এইদৰে ভেটিবোৰ মজবুত কৰি মই এয়া তৈয়াৰ কৰিছোঁ। আৰু এই যে দেখিছে, এইটো পানীৰ টেপটোৰ ওচৰলৈ মই এইবাৰ লৈ আহিছোঁ, কাৰণ যিহে ৰ'দ, যিহে উত্তাপ, সেয়ে পানী যাতে সোনকালে দিব পাৰি তাৰ ব্যৱস্থা কৰিয়েই যাতে এই ভেটিকেইটা মই ওচৰলৈ চপাই আনিছোঁ। আগতে সেই ৱালৰ কাষত আছিলে, কাৰণ এখন দুখনকৈ এনেকৈ মাটিবোৰ কমকৈ দি পেলাই কৰিছিলোঁ যে, আৰু এতিয়া মই আটাইকেইখন ওচৰলৈ চপাই আনিছোঁ। এইটো ভেটি মই তিয়হৰ কাৰণে কৰিছিলোঁ। এইজোপা তিয়হ এয়া ডাঙৰ হ'লেই, আৰু লগতে চাওকচোন, এই একদম যৌতুকত অহাৰ দৰে, যেনেকৈ কইনাৰ লগত বস্তু বাহানি দি পঠায় যেন, তেনেকৈ এয়া নিজে নিজে আহিছে আপুনি এইবোৰ চাওক, একদম দুৰ্লভ নহয়নে বাৰু? নগৰত এইদৰে খুতৰা শাক পাবলৈ কিমান কোমল, ইমান ভাল লাগিব, জুতি লগাই ৰান্ধি খাব পাৰিম নহয়নে বাৰু? ইমান সুন্দৰ। চাওক, মই আজিতো নিমেই, এসাঁজ খামেই। এইয়া লগতে এইয়া ফ্ৰেঞ্চবিনো দিছোঁ। এইয়া চাওক, এইয়া এই লেচেৰা মাহ বা বডি এইয়াও দি দিছোঁ। এইটো ভেটি জিকা আৰু চটফটি কৰিম। তাৰ লগতে আকৌ মই এইয়া ভেন্দি দি থৈছোঁৱেই বাৰু গুটি। এইটো ভেটি মই আচলতে ভেন্দিৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। এইয়া ভেন্দি দেখিছেনে? ভেন্দিবোৰ গজিছে, কিন্তু ভেন্দি ওখ পাখ হ'বলৈ বহুত সময় লাগে। সেয়ে মই কি কৰিলোঁ জানেনে? মই ফ্ৰেঞ্চবিন দি দিলোঁ, কাৰণ ভেন্দি ডাঙৰ হৈ শাক খোৱালৈকে মই ইয়াৰ ফ্ৰেঞ্চবিনৰ দুবাৰকৈ খাব পাৰিম। আকৌ এবাৰ মানে গুটি পচাই আকৌ মই দিব পাৰিম। গতিকে চাওকচোন, কি যে লহপহকৈ ফ্ৰেঞ্চবিনবোৰ এয়া হালি জালি আছে নহয়নে? ভাল লাগেনে বাৰু? ইয়াতো এইয়া চাওক, একেবাৰে ভেটিটোত এয়া খুতৰা শাক একেবাৰে জিলমিলৰ পৰা ধৰি পালেঙৰ পৰা ধৰি সকলোখিনি আপুনি গজি আছে নহয়। গতিকে খেতি এবাৰ কৰিবহে লাগে, পিছৰ বাৰলৈ গুটি কিনিবই নালাগে, কিনাৰ প্ৰয়োজনেই নহয়নে বাৰু? কেনেকুৱা লাগিলে বাৰু? চা, এই ভগৱান, এইয়া চাওক, ধনিয়াও আছে, দেখিছেনে নাই? এইয়া ধনিয়াও নিজে নিজে গজি আছে। এইয়া চাওক, হয়নে? ভাল লাগে নাই? কিমান ভাল লাগে। মাত্ৰ আমাৰ মনটো লাগে। আমি কিবা এটা কৰাৰ হেঁপাহ কৰিবলৈ এটা মন লাগে, আৰু তেতিয়াই আমি এইবোৰ সকলোখিনি আমি কৰি খাব পাৰিম অনায়াসে। ভাল লাগিছেনে বাৰু আপোনালোকৰ? আহিছোঁ আজিলৈ।